নিৰ্বাচনৰ যিটো অনুভৱ খুব ভাল মানে সকলো দিশতে এটা NDA হাৱা দেখিবলৈ পাইছোঁ আৰু নগাঁৱত যিটো এটা জনসভা দেখিলোঁ যে মুখ্যমন্ত্ৰী গৈছে সংখ্যালঘু অঞ্চল আজিলৈকে এটা ভুল ধাৰণা আছিলে যে সংখ্যালঘু বিজেপিৰ লগত নাই কিন্তু মুখ্যমন্ত্ৰীৰ যিটো জনসভা তাতে 20-25,000 30,000 মানুহ সব সংখ্যালঘু মানুহে আহি পেলাই যোগদান কৰিছে তেনে ক্ষেত্ৰত অসমত এটা উন্নয়নৰ এটা ধাৰা যিটো অপ্ৰতিৰোধ্যভাৱে চলি আছে ৰাস্তা চলি আছে সবকে ৰাস্তা লাগে অৰুণোদয় সবকে লাগে ঘৰ সবকে লাগে PMAY অধীনত আৰু যিবিলাক কলেজত পঢ়া ল'ৰা ছোৱালী তেওঁলোকৰ আৰ্থিক অনুদান সবকে লাগে জীৱন এটা পৰিৱৰ্তন হ'ব লাগে সমাজ পৰিৱৰ্তন হ'ব লাগে অৰ্থনৈতিকভাৱে আগত যাব লাগে তেতিয়া ধৰ্ম আৰু জাতিৰ নামত যিটো ভেদাভেদ সেইটো এনেই গুচি যায় নোহোৱা হৈ যায় নৰেন্দ্ৰ মোদী এইটো মন্ত্ৰ দিছে সবকা সাথ সবকা বিশ্বাস সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই চাৰিটা মন্ত্ৰই আজি আধুনিক ভাৰত গঢ়িবৰ কাৰণে যথেষ্ট তো যেতিয়া অৰ্থনৈতিক উন্নয়নৰ পৰা আমি আগবাঢ়ি যাম আমি পাহৰি যাম আমাৰ জাতি কি আমাৰ ধৰ্ম কি এই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ এইকাৰণে আজি মই বৰসুংগুৰি যিটো নতুন সমষ্টি বিধায়ক যিটো সমষ্টি MLA এছেম্বলি ছেগমেণ্ট ইয়াতে আহিছোঁ কালজাৰ অঞ্চলত ফকীৰাগ্ৰাম কাউন্সিল ছেগমেণ্টৰ অধীনত যথেষ্ট হোৱাৰে পাইছোঁ জয়ন্ত বসুমতাৰী বিপুল ভোটত জয়ী হৈ যাব 6 লাখ ক্ৰছ কৰিব এইটো এটা অংক আহি গৈছে কিছুমান জালিয়ে এই ক্ষেত্ৰত কি ক'ব স্যাৰ বা প্ৰমোদ বৰাৰ বিৰুদ্ধে কৰি আছে নাই বিৰোধিতা থকা ভাল মইতো ভালে পাম মানে বিৰোধী শূন্য ৰাজনীতি আৰু কি ধৰণৰ ৰাজনীতি গণতন্ত্ৰটো বাচিব লাগে থাকক 30% বা আছে মইতো হাগ্ৰামাকো কৈ আছোঁ যে এইবাৰ ইলেকশ্যনো হাৰিব হাৰাৰ পিছত কিন্তু দল চল ভাঙি পেলাই বহি থাকিব নালাগে বিৰোধী কৰিয়ে থাকক গণতন্ত্ৰ বাচিব কাৰণ হাগ্ৰামাটো হাৰিবই 2 লাখ মান ভোট পাই যাব হাৰিব খাম্পা এই খাম্পাকো মই অনুৰোধ জনাম হাগ্ৰামাকো অনুৰোধ জনাম ইলেকশ্যন হাৰা জিকাত আছে মইতো 5বাৰ ইলেকশ্যন হাৰিলোঁ তথাপিও এৰা নাই মই তেখেতসকলেও মানে বিৰোধী কৰিয়ে থাকক আৰু গণতন্ত্ৰ বাচি থাকিব স্যার নবসৰণীয়ে কৈ আছে যে ৰাজনৈতিকভাৱে শ্বহীদ কৰা হৈছে এই ক্ষেত্ৰত কি ক'ব শ্বহীদ নিজে হৈছে চৰকাৰী পক্ষে শ্বহীদ নবসৰণীয়া নিজে কৰি লৈছে নিজকে শ্বহীদ কৰি লৈছে কোনেও কৰা নাই প্ৰথম নবসৰণীয়াৰ বিৰুদ্ধে মই ইলেকশ্যন খেলিছিলোঁ মই হাৰিলোঁ কিন্তু মই তেখেতৰ বিৰুদ্ধে কেছ দিয়া নাই তেওঁ জিকিছে কিন্তু বহুতে কৈছিল তাৰ চাৰ্টিফিকেট জালি ঠিকে আছে চাৰ্টিফিকেট জালি হ'ব পাৰে কিন্তু মানুহজনটো জিকিলে মানুহে তাক ভোট দিলে কেছ হ'ল কি হ'ল আজি হাইকোৰ্টৰ অৰ্ডাৰৰ পিছত যিটো ওলাল তেওঁ নমিনেশ্যন দিবই নালাগিছিল এই 2024 যিটো নিৰ্বাচন ইয়াত নমিনেশ্যন দিবই নালাগিছিল যিহেতু বড়ো কছাৰী চাৰ্টিফিকেট কেঞ্চেল হৈ গ'ল আকৌ তেওঁ নমিনেশ্যন দিলে এতিয়া 1986 চনত তেওঁ বোলে ৰাভাৰ চাৰ্টিফিকেট লোৱা আছে 86 চনত ৰাভা চাৰ্টিফিকেট ল'লে 11 চনত বড়ো চাৰ্টিফিকেট ল'লে এজন মানুহ দুটা জাতি থাকে কিমান জালি কিমান ঠগবাজি মানুহক ঠগাই আছে এতিয়াতো তেওঁ ফৌজদাৰীত ফ্ৰড কেছত গুচি যাব যদি কোৰ্টত গুচি যায় যে হাইকোৰ্টক মিছলিড কৰিছে ইলেকশ্যন কমিশ্যনক মিছলিড কৰিছে এইটো ডাঙৰ অপৰাধ এজন মানুহে দুটা জাতিৰ পৰিচয় লৈ পেলাই ইলেকশ্যন খেলিছে এটাটো মাফ কৰা যায় দুটা কিয় মাফ কৰিব তেওঁ নিজে শ্বহীদ হৈ গৈছে ৰাইজলৈ কিবা আহ্বান জনাম এইবাৰ ৰাইজক মই এইটোৱে আহ্বান জনাম মানে খুব শান্তিপূৰ্ণ নিৰ্বাচন হ'ব আৰু সৰু সুৰা কথা লৈ পেলাই আমাৰ মাজত কোনো ঠেলাঠেলি মাৰামাৰি এইটো কৰিবই নালাগে ৰাজনৈতিক হিংসা হ'বই নালাগে প্ৰথমবাৰ BTCত 2020তো অলপ মানে অস্থিৰতা এটা আছিলে কিন্তু এইবাৰ ইমান শান্তিপূৰ্ণ আৰু স্থিৰ এটা পৰিৱেশ আমি পাইছোঁ সেইটো যাতে চবে মানি চলে আৰু কোনো গণ্ডগোল হ'ব নালাগে কোনে কাক ভোট দিয়ে তাতো কোনো এটা বাধা নাই বিবেক এটা লৈ পেলাই ভোট দিব কিন্তু ৰাইজে এতিয়া উন্নয়ন বিচাৰে আৰু উন্নয়ন নৰেন্দ্ৰ মোদীৰ দ্বাৰাই সম্ভৱ আৰু জয়ন্ত বসুমতাৰী হ'ল নৰেন্দ্ৰ মোদীৰ কেণ্ডিডেট गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पन्चायत सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां
चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमि।